নমস্কাৰ। অসমীয়া ভাষা সাহিত্যৰ জনক কোন? এনসাৰ শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি? এনসাৰ কীৰ্তন। প্ৰথম অসমীয়া গদ্য লেখক কোন? এনসাৰ বৰ্তদেৱ। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? এনসাৰ যতীন্দ্ৰনাথ দুৱৰা। অসমীয়া চুটিগল্পৰ জনক কোন? এনসাৰ লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? এনসাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ সুৰভি। অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচয়িতা কোন? এনসাৰ ৰবিনসন। অসমীয়া ভাষাত প্ৰথম অভিধান ৰচয়িতা কোন? এনসাৰ ব্ৰনছন। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? এনসাৰ পদ্মনাথ গোহাঁই বৰুৱা। অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিল? এনসাৰ হেমচন্দ্ৰ বৰুৱা। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচয়িতা? এনসাৰ যতীন্দ্ৰনাথ দুৱৰা। অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কোনবোৰ গীতত পোৱা যায়? এনসাৰ চৰ্যাপদ বা চৰ্যাগীতত। প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? এনসাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ কন্যা। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? এনসাৰ বনকুঁৱৰী। প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? এনসাৰ বিলাতৰ চিঠি। অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? এনসাৰ বৰ্তদেৱক। অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? এনসাৰ জোনাকী কাকত ওলোৱাৰ পৰা। অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায়? এনসাৰ ৰজনীকান্ত বৰদলৈক। প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি? এনসাৰ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? এনসাৰ শৰৎচন্দ্ৰ গোস্বামী।